অতি নিৰ্লজ্জভাৱে চৰকাৰে সঞ্চালকৰ পৰা তেওঁলোকৰ স্মাৰক পত্ৰখন নিবলৈ আজি তাৰিখত এজন মানুহ পঠোৱা নাই। তেওঁলোকে বেটী বচাও বেটী পঢ়াও কথা কয়, তেওঁলোকে নাৰী সবলীকৰণৰ কথা কয়, তেওঁলোকে মহিলাৰ কথা কয়। মই বিজেপিটো দেখিছোঁ, যিসকল মহিলা দেখিছোঁ, এওঁলোকে মহিলাসকলে কোনো মহিলাৰ বিপদত তেওঁলোকে ওলাই নাহে। তেওঁলোকে বিজেপি কৰিছে কাৰণে মহিলাৰ বিপদত বিজেপিৰ যদি মহিলাসকল ওলাই নাহে, তেতিয়াহ'লে এওঁলোকে কোনবিলাক মহিলাৰ কথা কৈছে, ইয়াক বৃহৎ প্ৰশ্ন। গতিকে আমি কৈছোঁ যে এই মহিলাসকলৰ যিবিলাক ন্যায্য দাবী আছে, এই দাবীবিলাক সঞ্চালকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, অতি সোনকালে এই প্ৰতিশ্ৰুতিবিলাক যাতে তেওঁলোকে সফল ৰূপায়ণ কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, মহিলা সমাজক লৈ আজি অৰুণোদয় হওক, লাখপতি বাইদেউ হওক, সকলোতে যিটো এখন জাল পেলাই লৈছে যে বিজেপি হোৱা তেতিয়াহে পাবা। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ, পইচা কি বিজেপিৰ পইচা দিছে নেকি? পইচা আমাৰ দৰে সকলোবিলাকে কৰ কাতলৰ পইচাৰে অৰুণোদয় দিছে, কৰ কাতলৰ পইচাৰে লাখপতি বনাইছে, 1,47,000 কোটি টকা ধাৰৰ পইচাৰে পূজা আমি লৈছোঁ, তেওঁলোকে উৎসৱ পাতিছে। গতিকে মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আমাৰ ধাৰৰ পইচাৰে মানুহক পইচা দিয়াৰ সময়ত কৃপণালি কৰিব নোৱাৰিব। ধাৰৰ পূজা আমি লৈছোঁ, ধাৰ মাহে মাহে আকৌ এতিয়া 5 তাৰিখলৈ আকৌ 1,000 কোটি টকা ধাৰ ল'ব। ধাৰ ল'ব আপুনি, হেলিকপ্টাৰ চলাব আপুনি, আৰু আমাৰ মহিলাবিলাকক আন্দোলনত বহাই দিব। এইটো বৰদাস্ত কৰা নহ'ব। মুখ্যমন্ত্ৰীক কৈছোঁ, মহিলাৰ লগত লৈ মহিলাৰ লগত হেতালি খেলাটো কোনো পধ্যেই আমি সহ্য নকৰোঁ। এই প্ৰতিবাদ কাৰ্যসূচী আমাৰ চলি আছে। ইয়াতে আমি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই, কিন্তু আমাৰ ডাইৰেক্টৰ অফিচৰ পৰা আমাৰ সঞ্চালিকা বাইদেউ আৰু উপ সঞ্চালিকা বাইদেউ আগফালে 26 তাৰিখে সাক্ষাৎ কৰিছে, কৈছে যে আমাৰ যি দাবী আছিলে আমাৰ স্মাৰক পত্ৰ, এই স্মাৰক পত্ৰটো 26 তাৰিখে তেওঁলোকে ডাইৰেক্টৰ অফিচত ছাবমিট কৰিছে। লগতে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰোৱাৰ কথাহে কৈছে, কৈ পেলাই আমাক এই প্ৰতিবাদ কাৰ্যসূচী স্থগিত ৰখাৰ কাৰণে কৈছে। আমাৰ আলোচনা মৰ্মে আপোনালোকক জনোৱা হ'ব, এতিয়া আপোনালোকে প্ৰতিবাদ কাৰ্যসূচী বন্ধ ৰাখক। কিন্তু আমি যে 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাই যোৱা জুলাই মাহৰ পৰা প্ৰতিবাদ কাৰ্যসূচী চলাই আছোঁ, 19 অক্টোবৰলৈকে আমি চলাই আছোঁ। 19 অক্টোবৰত আমাক সঞ্চালক মহোদয়ে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ 6টা দাবী, মুখ্য দাবী 6টা, এই দাবী 6টা তেওঁ মানি লৈছে আৰু এই 6টা দাবী আমাৰ অতি শীঘ্ৰে আদায় দিব বুলি কৈ আমাৰ প্ৰতিবাদ কাৰ্যসূচী সাময়িকভাৱে বন্ধ ৰাখিছিলে। বন্ধ ৰাখি তেওঁলোকে নৱেম্বৰ মাহ গুচি গ'ল, ডিচেম্বৰ গ'ল, জানুৱাৰী গ'ল, এতিয়া ফেব্ৰুৱাৰী আহি পালে। এতিয়ালৈ আমাৰ অলৰেডি বাজেটো আমাৰ চেছ কৰিলে, তেওঁলোকে 12 তাৰিখে আমাৰ সমাপ্ত কৰিলে। এতিয়ালৈ আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাক কোনো ধৰণৰ প্ৰতিশ্ৰুতি যে দিছিলে সেইটো আমাক আদায় দিয়া নাই। এতিয়া আমি অসমৰ প্ৰতিখন জিলাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই আমি এক হৈ এটাই কথা আমি মানি লৈছোঁ যে আমি যেতিয়ালৈ আমাৰ সঞ্চালক মহোদয়ে আমাক দিয়া প্ৰতিশ্ৰুতি চৰকাৰীভাৱে ঘোষণা নকৰে, তেতিয়ালৈ আমাৰ এই প্ৰতিবাদ কাৰ্যসূচী আমাৰ চলাই থাকিব। আজি যিহেতু আপোনালোকৰ চৰকাৰে মানৱীয়কল 25 লাখ টকাৰ ঘৰ দিছে আৰু এই ঘৰটোৰ কাষত এটা ভঙা চিঙা কেন্দ্ৰ থাকে, হয়নে নহয়? এটা 25 লাখ খৰচ কৰে আৰু তাৰ ওচৰৰ কেন্দ্ৰটো ভঙা চিঙা, হয়নে নহয়? আৰু এই ভঙা চিঙা কেন্দ্ৰটো অংগনবাড়ী কি কৰে? ভঙা চিঙা কেন্দ্ৰত থাকোঁ শিশুক লগত লৈ